সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড়বাসীৰ ৰাইজৰ সহযোগত আৰু চিং চাপৰিবাসীৰ ৰাইজৰ আতিথ্যত আমি চিং চাপৰি খেলপথাৰত দ্য বিংশতিতম সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ কাৰ্যসূচীত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণে আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি শেষৰটি দিনত আমাৰ প্ৰতিনিধি সভা ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছত আমাৰ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ এখনি নতুন সমিতি গঠন হ'ব। সেই সমিতিখনে অনাগত দিনত কিদৰে কাম কৰিব বা সমাজৰ ৰাইজৰ হকে কেনেদৰে কি কাম কৰিলে ৰাইজ উপকৃত হ'ব সেই বিষয়ে সম্পূৰ্ণ আজি ইয়াত বিষয়টো আলোচনা হ'ব। আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে দীপলিনা ডেকা উপস্থিত থাকিব, জনপ্ৰিয় কণ্ঠশিল্পী। সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ।